হয়, আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাই দিম যিসকল ছাত্ৰীয়ে অইল ইণ্ডিয়া হস্পিটেল দুলিয়াজানত জিএনএম কোৰ্সৰ কাৰণে আবেদন কৰিছিল সেই সকল ছাত্ৰীৰ বাবে এটা ভাল খবৰ আহিছে অৰ্থাৎ মেৰিট লিষ্ট আহিছে। আজি ঘোষণা কৰিছে সিহঁতৰ পৰীক্ষাৰ ফলাফল অৰ্থাৎ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ ইতিমধ্যে ফলাফল ঘোষণা কৰিছে আৰু এই মেৰিট লিষ্টখনত কাৰ কাৰ নাম আহিছে সেই সকলো বিষয়ে মই আজি আপোনালোকক জনাই দিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। সো আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। মই আপোনালোকক গোটেই ডিটেইলছ জনাই দিম আজিৰ এই ভিডিঅ'টোত। ইয়াতে কৈ দিছে যে মেৰিট লিষ্ট ফৰ এডমিশ্যন ইনটু জিএনএম কোৰ্সেছ সেশন 2022-21 ইন স্কুল অফ নাৰ্ছিং অইল ইণ্ডিয়া হস্পিটেল দুলিয়াজান। ইয়াতে কেণ্ডিডেটৰ নাম আছে, এৰিয়া আছে আৰু কেটাগৰী কৈ দিছে, প্লাছ ৰোল নাম্বাৰো কৈ দিছে আৰু সিৰিয়েল নাম্বাৰো ইয়াতে জনাই দিছে। ইয়াতে সৰ্বমুঠ 30 জন ছাত্ৰীৰ নাম আহিছে আৰু এই 30 জনী ছাত্ৰীয়ে পাব এডমিশ্যন আৰু এডমিশ্যনৰ বাবে সিহঁতক কাউন্সেলিঙত মাতিব আৰু এইটো জাষ্ট মেৰিট লিষ্টহে ঘোষণা কৰিছে আৰু ৱেটিং লিষ্টতো বহুত ছাত্ৰীৰ নাম আহিছে আৰু ময়ো আপোনালোকক জনাই দিম। ইয়াতে নাম্বাৰ 1 ষ্টুডেণ্টৰ নাম হৈছে বিনু মালিয়া, নাম্বাৰ 2 কাৰিনা মালিয়া আৰু মই আপোনালোকক এটা এটাকৈ নাম মাতিবলৈ হ'লে বহুত সময় লাগিব অৰ্থাৎ ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে মই আপোনালোকক জাষ্ট দুটা নাম মাতি দিছোঁ আৰু আপোনালোকে যিখন মেৰিট লিষ্ট দেখা পাই আছে ইয়াতে টোটেল 30 গৰাকী ছাত্ৰীৰ নাম আহিছে আৰু ৱেটিং লিষ্টত আহিছে 51 গৰাকী ছাত্ৰীৰ নাম। সৰ্বমুঠ 81 গৰাকী ছাত্ৰীৰ নাম আহিছে এই মেৰিট লিষ্টত আৰু এই 30 জনী ছাত্ৰীয়ে পাব এতিয়া এডমিশ্যন। ইয়াৰ উপৰিও ছাত্ৰীসকলৰ এতিয়া হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু কাউন্সেলিং। ইয়াতে ছাত্ৰীসকলক আৰু এটা কথা জনাই দিছে যে কেণ্ডিডেটছ মে লগ ইন উইথ দিয়াৰ ইউজাৰ আইডি অৰ পাছৱৰ্ড টু ভিউ দি ডিটেইলছ অফ মাৰ্কছ ছিকিউৰ ইন দি এণ্ট্ৰেন্স এক্সামিনেশ্যন। ছাত্ৰীসকলে এক্সামিনেশ্যনত কিমান মাৰ্কছ পাইছিল সেইটো চাবলৈ হ'লে ছাত্ৰীসকলে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব আৰু ইউজাৰ আইডি আৰু পাছৱৰ্ডটো মাৰি লগ ইন কৰিব লাগিব। তাৰপিছত ছাত্ৰীসকলে চাব পাৰিব যে কিমান মাৰ্কছ পাইছিল এণ্ট্ৰেন্স এক্সামিনেশ্যনত। আৰু এইখন হৈছে ৱেটিং লিষ্ট ফৰ এডমিশ্যন ইনটু জিএনএম কোৰ্স সেশন 2020-21 ইন স্কুল অফ নাৰ্ছিং অইল ইণ্ডিয়া হস্পিটেল দুলিয়াজান। আৰু এই ৱেটিং লিষ্টত বহুত কেইগৰাকী ছাত্ৰীৰ নাম ইতিমধ্যে ইনক্লুড কৰিছে। যিসকল ছাত্ৰীৰ নাম এই ৱেটিং লিষ্টত আছে সেইসকল ছাত্ৰীও যাব পাৰিব কাউন্সেলিঙত। ইয়াতে আমাক জনাই দিছে কেণ্ডিডেটছ ফ্ৰম দি ৱেটিং লিষ্ট শ্বেল বি কল্ড ফৰ কাউন্সেলিং ইফ চিট ৰিমেইন ভেকেণ্ট আফটাৰ দি ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিং এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যন। অৰ্থাৎ যিসকল ছাত্ৰীৰ নাম মেৰিট লিষ্টত আহিছে তাৰে ভিতৰত যদি কোনো এজনী ষ্টুডেণ্টে এডমিশ্যন নলয় অৰ্থাৎ এডমিশ্যন যদি কেঞ্চেল হৈ যায় তেনেহ'লে সেইগৰাকী ছাত্ৰীৰ বিপৰীতে বেলেগ ছাত্ৰীসকলক মাতিব অৰ্থাৎ ৱেটিং লিষ্টত থকা ছাত্ৰীসকলক মাতিব ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু কাউন্সেলিঙৰ বাবে আৰু সেইগৰাকীয়ে ছাত্ৰীয়ে পিছত এডমিশ্যন পাই যাব। ইয়াতে ছাত্ৰীসকলক জনাই দিছে আৰু ইয়াতে কথা আৰু এটা কৈ দিছে যে কেণ্ডিডেটছ শ্বেল বি ইনফৰ্মড থ্ৰু দিয়াৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি অনলি। মানে ছাত্ৰীসকলে যেতিয়া আবেদন কৰিছিল আবেদন কৰাৰ সময়ত যিটো ইমেইল আইডি দিছিলে আৰু সেই ইমেইল আইডিত কলেজৰ পৰা এটা মেছেজ আহিব যেতিয়া ছাত্ৰীসকলৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু কাউন্সেলিং হ'ব আৰু সেই মেইলতে ছাত্ৰীগৰাকীক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে কেতিয়া যাব লাগিব ডেট আৰু টাইমটো কৈ দিব আৰু কি কি ডকুমেণ্টছ লগত লৈ যাব লাগিব সেই বিষয়েও জনাই দিব আপোনালোকক মেইল যোগে। সো বন্ধুসকল আপোনালোকে যদি এই মেৰিট লিষ্টখন ডাউনলোড কৰি ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত যাব পাৰে। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু সেই লিংকৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এই মেৰিট লিষ্টখন। আৰু আপোনালোকে যদি আজি মোৰ এই চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পাই যায়। বাই বাই, জয় আই অসম, জয় হিন্দ।